নিৰ্বাচনৰ পূৰ্বে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ ট্ৰেইনিং দিয়া হয় আৰু সেই প্ৰশিক্ষণত মকপুলৰ কথাটো কিমানবাৰ ৰিপিট কৰা হয় নিশ্চয় প্ৰতিগৰাকী কৰ্মচাৰীয়ে গম পায় যে মকপুল কৰাৰ পিছত CRC কৰিব লাগে, ভোট ক্লিয়াৰ কৰিব লাগিব, তাৰ পিছতহে একচুৱেল পুল হ'ব। কিন্তু ইমানবাৰ কোৱাৰ পিছতো কিছুমান কৰ্মচাৰীয়ে আচলতে বুজিয়ে নাপায় নে তেওঁলোকে অভাৰ কনফিডেন্সত থাকে কি নাজানো, কিন্তু এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত বাতৰি আহে আৰু যিটো নেকি এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মকপুল কৰিলে কিন্তু মকপুলৰ ভোট ক্লিয়াৰ কৰিব পাহৰি তাতেই একচুৱেল পুল ল'লে, মানে মকপুলৰ লগতে একচুৱেল পুল সামৰি ভোট ল'লে, যাৰ বাবে ভোটাৰ ৰেজিষ্টাৰত থকা ভোট আৰু মেচিনৰ ভোট নিমিলিল আৰু এই নিউজটো আহিছে। এটা গণ্ডগোল হৈছে প্ৰিজাইডিং অফিচাৰৰ, যিটো মক পল কৰিছিলে। মক পল হৈছিলে 54, ইনক্লুডিং নটাটো মক পল কৰে। 54 মক পল কৰাৰ পিছত মক পলটো ডিলিট কৰিব লাগে, ক্লিয়াৰ কৰিব লাগে। সেইটো ক্লিয়াৰ নকৰাকৈ মেচিনত ভোট লোৱা আৰম্ভ কৰি দিছে। আৰম্ভ কৰি দিয়াৰ পিছত আমাৰ যিখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, ৰেজিষ্টাৰ অফ ভোটাৰ্ছত 785 ওলাল। তাতে ৰেজিষ্টাৰ ভোটাৰ্ছ 780, কিন্তু মেচিন কাউণ্টত ওলাই আছে 830। গতিকে আপোনাৰ যিমানেই নিৰ্বাচনৰ অভিজ্ঞতা নাথাকক কিয়, আপুনি কিমান ট্ৰেইনিং কৰিছে, কিমান ডিউটি কৰিছে পিছৰ কথা, নিৰ্বাচন বুলি কওঁতে কিন্তু সদায় ছিৰিয়াছ হোৱাটো অত্যন্ত প্ৰয়োজন।